नमस्कार दोस्तों वेलकम बैक टू माय चैनल गाइज आजिर विषय भिडिओ हम गोबर गैसर ऊपर आपुनी घरतो बहि गोबर गैस केनेকৈ प्रस्तुत करिब बा गोबर गैस केनेকৈ प्रस्तुत करा হয় সেইখিনি বস্তু আজিৰ এই ভিডিঅ'টো দাঙি ধৰা হৈছে ভিডিঅ'টো আপোনালোকে দেখিব স্কিপ নকৰিব ভিডিঅ'টো দেখি বহুত ভাল লাগিব আজিৰ ভিডিঅ'টো মই আপোনালোকক লাইভ প্ৰুফ মই আপোনালোকৰ সন্মুখত গোবৰ গেছ কেনেকৈ প্ৰস্তুত কৰে সেইটো সকলো বস্তু এটা ভিডিঅ'ত মই দেখাই দিম বন্ধুসকল প্ৰথমতে আপোনালোকৰ ওচৰত এটা বাল বটল লাগিব সেইটো বটল মই স্প্ৰাইটৰ বটল ইউজ কৰিছোঁ কিয়নো স্প্ৰাইটৰ বটলটো অলপ মজবুত হয় এণ্ড হাৰ্ড হয় তাৰ ভিতৰত কোনো লিকেজ নাথাকে বেলেগ পানীৰ হাফ লিটাৰ পানীৰ বটল যদি ইউজ কৰে তাত লিকেজ থাকে তাৰপিছত আপোনালোকে এডাল পাইপ ইউজ কৰিব লাগিব সেইডাল চেলাইনৰ পাইপ আপোনালোকে সকলোৱে জানে এণ্ড এডাল সৰু চুই এইখিনি বস্তু লাগিব এণ্ড আপোনালোকে কি কৰিব লাগিব বটলডালৰ ওপৰত ফেনাত যেডাল আছে ফেনাডাল অলপ মানে সৰুকৈ এটা হোল কৰিব লাগিব কিয়নো সেই পাইপডাল ইয়াত সোমাব লাগিব এণ্ড সেই পাইপডাল সোমোৱাৰ পিছত তাত মানে কি কৰিব লাগিব এটা বালদৰে আপোনালোকে তাত আঠা মাৰিব লাগিব নহ'লে লিকেজ হ'ব লিকেজ হোৱাৰ পিছত আপোনালোকে বিশেষ বেছি প্ৰব্লেমত পৰিব মই ইয়াত এটা সৰু স্ক্ৰুড্ৰাইভাৰ ইউজ কৰি আছোঁ সেই স্ক্ৰুড্ৰাইভাৰটো লগাই মই মানে এইটো অলপ সৰুকৈ এটা হোল কৰিম প্ৰথমতে আৰু সেই হোলত আপোনালোকে টাইটকৈ সোমাব যাতে মানে এটা সৰু লিক নহয় মই গেছৰ চুলাটো অন কৰিছোঁ এণ্ড তাত এই স্ক্ৰুড্ৰাইভাৰটো মই অলপ হিট কৰি আছোঁ হিট কৰি এইটো মই মানে বটলৰ ওপৰত ফেন এটা লগাই দিয়াৰ লগে লগে অলপ এটা সৰু এটা হোল হৈ যাব এণ্ড সেই হোলেদি মই সেইডাল পাইপ সোমাই দিম আপোনালোকে ভিডিঅ'টো চাই থাকক ইয়াত হিট হৈ আছে এণ্ড ইয়াত মই এটা সৰু হোল কৰিম গাইজ পুৰা গৰম হৈ গ'ল এতিয়া মই জাষ্ট অলপ লগাম লগোৱাৰ লগে লগে এটা সৰু হল হৈ যাব সেইটো হল মোৰ কাৰণে কাফি হ'ব ডাঙৰ হল কৰিলে পিছত প্ৰব্লেম হ'ব এয়া চোৱা মই কেনেকৈ এটা সৰু হল কৰিছোঁ একেবাৰে সৰু সেইটো মানে ডাঙৰ হ'ব নালাগে যাতে মানে অলপ টাইটকৈ বহে এনেকুৱা হ'ব লাগে মই হলটো কৰি দিছোঁ আপোনালোকে চাই আছে কেনেকৈ মই এটা সৰু হল কৰিছোঁ মই যেনেকুৱা কৰিছোঁ আপোনালোকে তেনেকুৱা কৰিব ডাউন নকৰিব নহ'লে পিছত বিপদত পৰিব এয়া সময় এইটো সোমাই দিয়া আছে অলপ হাৰ্ডলি সোমাই দিব লাগিব কাৰণ হোলডাল সৰু এণ্ড হাৰ্ডলি সোমাই দিয়াৰ লগে লগে কি হ'ব টাইট হৈ যাব এণ্ড লিকেজ প্ৰব্লেমটো আপোনালোকৰ কম হ'ব তথাপি যিমান টাইট কৰা নহয় তাত আপোনালোকে আটা বা লাইলন জ্বলাই লগাব লাগিব ভালদৰে নহ'লে লিকেজ প্ৰব্লেম বহুত বেছি হয় কিয়নো তাৰপিছত যেতিয়া গেছ উৎপন্ন হয় সেইখিনি গেছ বহুত হাৰ্ড হয় এণ্ড ওলাবলৈ চেষ্টা কৰে ভিতৰৰ পৰা আৰু যদি ইয়াত আমি আঠা নলগাওঁ তেনেহ'লে ইয়াৰ পৰা লিকেজ কৰিব তাত আপোনালোকৰ দুৰ্ঘটনা হ'ব পাৰে লিকেজত জুই লাগি পিছত আকৌ ডাঙৰ এটা প্ৰব্লেম হ'ব সেইকাৰণে আপোনালোকে লিকেজটো ভালদৰে মাৰিব ইয়াত মই দেখুৱাই দিছোঁ তাত আপোনালোকে মানে কিবা প্লাষ্টিক জ্বলাই লগাই দিলে হ'ল বা কিবা আঠা লগাই দিলে হ'ল মই আপোনালোকক ৰিকমেণ্ডেড প্লাষ্টিক জ্বলাই দিলে বেছি ভাল হ'ব মই লগাই আছোঁ আপোনালোকে চাইছে আপোনালোকে চেম তেনেকুৱা লগাব আৰু ইয়াত কোনো আপোনালোকৰ টকা পইচা একো নালাগে এটকাও নালাগে জাষ্ট গোবৰখিনি আপোনালোকে আনিব লাগিব গোবৰখিনি আনি এণ্ড এইটোতো সকলো ঘৰতে প্লাষ্টিক বটল থাকে এণ্ড এইখিনি সকলো বস্তু নিজৰ ঘৰতে থাকে কাৰোবাৰ পৰা কিনি আনিব নালাগে আপোনালোকৰ সন্মুখত চাই আছে মই কেনেকৈ এইখিনি আটাখিনি লগাই আছোঁ লাইলন জ্বলাই মই আটা লগাই আছোঁ আপোনালোকে চেম তেনেকুৱা লগাব আটা লগা সম্পূৰ্ণ হৈছে এতিয়া আমি আমাৰ গোবৰখিনি প্ৰস্তুত কৰিব লাগিব গেছৰ কাৰণে প্ৰথমতে মই মোৰ ঘৰত এটা বেয়া এটা জগ আছিল সেই জগটো মই ইউজ কৰিছোঁ তাত অলপ পানী দিছোঁ এণ্ড পানী দি সেই পৰিমাণে মই গোবৰ তাত দি আছোঁ হেণ্ড গ্ল'ভছ নাই টুঙা এটা সৰু লগাই দিছোঁ পলিথিন এটা লগাৰ পিছত আপোনালোকে কি কৰিব লাগে এটা সৰু লাঠি বা কিবা মানে ভালদৰে আপোনালোকে এইটো মিক্স কৰিব লাগে মিক্সিং নকৰিলে আপোনালোকৰ তাৰ পৰা গেছ উৎপন্ন নহ'ব সেইকাৰণে আপোনালোকে ভালদৰে এইটো মিক্সিং কৰিব লাগিব মই ইয়াত স্পীড মোড কৰিছোঁ কিয়নো ভিডিঅ'টো অলপ দীঘল হৈ যাব পিছত সকলোৰ টাইমৰ প্ৰব্লেম আছে আপোনালোকে চাই আছে মই কেনেকৈ তাত মিক্স কৰি আছোঁ আপোনালোকে তেনেকুৱা মিক্স কৰিব মিক্সিং কৰাৰ পিছত আপোনালোকে সেই বটলত আপোনালোকে এইখিনি পানী গোবৰৰ পানী এণ্ড গোবৰখিনি আপোনালোকে ঢালি দিব গোবৰ আৰু গোবৰ পানী ঢালাৰ পিছত আমি এই ফেনাডাল ভালদৰে লগাই আছোঁ ফেনাডাল ভালদৰে লগাই আপোনালোকে এইটো ভালদৰে ধুই দিব নহ'লে দেখাটো বেয়া লাগে এণ্ড সেইকাৰণে আপোনালোকেতো বুজি পাই আছে আপোনালোকে ভালদৰে এইখিনি ধুই দি আপোনালোকে কি কৰিব পাইপডালৰ সুইচ অফ কৰি দিব নহ'লে তাৰ পৰা গেছ উৎপন্ন নহ'ব গেছখিনি বাহিৰ
তাৰপিছত আপোনালোকে 2 ডেজ ঘৰত থৈ দিব 2 ডেজ ঘৰত থোৱাৰ পিছত আপোনালোকে এনেকৈ মই যেনেকৈ দেখুৱাই আছোঁ আপোনালোকে চাইছে মোৰ 2 ডেজ সম্পূৰ্ণ হৈছে তাৰপিছত মই চুইচডাল অন কৰিছোঁ এণ্ড তাত জুই দি আছোঁ গেছখিনি উৎপন্ন হৈছে নে নাই সেইখিনি চেকৰ কাৰণে এয়া চোৱা গেছ উৎপন্ন হৈছে লগে লগে আপোনালোকৰ জুই ধৰি লৈছে সেই নিডিল দাৰত আপোনালোকে চাই আছে লাইভ ইয়াত কোনো বেলেগ একো নাই আপোনালোকে সন্মুখত চাই আছে বটলৰ পৰা গেছ উৎপন্ন হৈছে এণ্ড সেইটো গেছৰ জুই জ্বলি আছে আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকৰ ঘৰত ইন্ধন ইউজ কৰিব ইন্ধন এণ্ড ভাৰত গেছ এনেকুৱা গেছ উৎপন্ন ইউজ কৰিব নালাগে আপোনালোকে ডাঙৰকৈ যদি সেইখন বস্তু বনাই লৈ গোবৰেৰে আপোনালোকৰ ঘৰৰ সকলো বস্তু হৈ যাব আপোনালোকে টকা খৰচ কৰিব নালাগে যদি আপোনালোকে ডাঙৰ আকাৰে এইটো বস্তু কৰে এণ্ড গাইজ এনেকুৱা যদি ইচ্ছা কৰা হয় এখন বাইকো চলিব পাৰে এনেকুৱা এটা সৰু বটলত যদি গেছ উৎপন্ন কৰি বাইকত লগোৱা হয় তেনেহ'লে বাইকো চলিব